আমাৰ অসমত বহুত ইউটিউবাৰ আছে তেওঁলোকে এই কথাটো ভাবা নাই ৰিসেন্টলি বহুত ভাইৰেল হৈ আছে মুস্তাফিজুৰ ৰহমান তো কইজাৰ ভাই ভনী পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ দ্বিতীয় চেনেল Sirax Entertainmentলৈ যেহেতু আপোনালোকে গম পায় লাষ্ট ভিডিঅ'ত মই গৈছিলোঁ গাঁৱত বাকী এইবাৰ গাঁৱত যাওঁতে এটা বস্তু লক্ষ্য কৰিলোঁ একচুৱেলি প্ৰত্যেকবাৰ গাঁৱত যাওঁতে লক্ষ্য কৰোঁ যে গাঁৱৰ ওচৰত যিবোৰ ফিল্ড থাকে আগতে যেতিয়া সৰু থাকোঁতে গৈছিলোঁ তেতিয়া মানে বহুত ল'ৰা ছোৱালী খেল ধেমালি কৰি থাকে ফুটবল হওক ক্ৰিকেট হওক বহুত ধৰণৰ খেল ধেমালি কৰি থাকে বাট আজিকালি তেনেকুৱা ধৰণৰ চিটুৱেশ্যন গাঁৱত গ'লে দেখা নাপাওঁ কাৰণ সকলো আমাৰ যোনটো জেনেৰেশ্যন আছিলে সেইটো জেনেৰেশ্যনৰ পিছত যোনটো এতিয়া বৰ্তমান জেনেৰেশ্যন চলি আছে সিহঁতে ফুটবলো খেলে কাবাডীও খেলে ক্ৰিকেটো খেলে গুলিয়াগুলিও খেলে চব খেলে কিন্তু ক'ত খেলে মোবাইল ফোনত তো আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল যে আপুনি এই লকডাউনত কি বস্তু শিকিলে যিটো আপোনাৰ স্কিলটো ডেভেলপ কৰে যিটো আপোনাক সহায় কৰিব দুই এক পইচা আৰ্ণ কৰাৰ কাৰণে কাৰণ গেম চেম খেলি পেলাই আপোনাৰ মা দেউতাৰ হাতত আপুনি পইচা দিব পাৰি থকা নাই বাট কিবা এটা স্কিল ডেভেলপমেণ্ট কৰিলে আপুনি নিশ্চয় আপোনাৰ মা দেউতাক কিবা এটা পইচা হাতত দিব পাৰিব তো আগতে যেতিয়া গৰমৰ বন্ধত ছুটিত পৰীক্ষা চৰীক্ষা হৈ যায় হাফ ইয়াৰলি এক্সাম হৈ যায় বা এনুৱেল এক্সাম হৈ যায় পেৰেণ্টছে কি কয় এইটো বন্ধত অকল ফুৰিব নালাগে কিবা এটা বস্তু শিকক তো সেইটো হিচাপে মই সুধিলোঁ এই লকডাউনত আপোনালোকে কি শিকিলে কিবা এটা এনেকুৱা বস্তু শিকিলেনে যোনটো আপোনাৰ স্কিল ডেভেলপ কৰে যিটো আপোনাক সহায় কৰিব ফিউচাৰলৈকে গৈ পেলাই কিবা এটা আৰ্ণ কৰিবলৈ আৰু এইবোৰ পাবজি ফ্ৰী ফায়াৰ যিসকল ধৰণৰ গেম চেম আছে সেইসকল গেমত আপোনালোকে যিমানখিনি সময় দিয়ে তাতকৈ অলপমান সময় যদি আপুনি বেলেগ কিবা এটা কামত দিয়ে যোনটো আপোনাৰ স্কিল ডেভেলপ কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে সেইটো বহুতখিনি প্ৰফিট হ'ব বাকী মোৰ যিসকল কাজিন আছে গাঁৱত সেইসকলক দেখা পাইছোঁ অকল গেম নেখেলে গেমত পইচা দি পেলাই বন্দুকৰ কালাৰ কিনে কিবা কিনে সেইটো কিনে তো পইচাখিনি আহি আছে ক'ৰ পৰা অভিয়াছলি নিশ্চয় এতিয়া পইচা উপাৰ্জন কৰা বা ইনকাম কৰা টাইম নহয় আপোনালোকৰ তো নিশ্চয় আপুনি পেৰেণ্টছৰ পৰা লৈ পেলাই পইচাখিনি খৰচা কৰি আছে বাট আমাৰ চিটুৱেশ্যনটো বৰ্তমান চেঞ্জ কৰিব লাগে 90% ইউথে এনেকুৱা ফালে গৈ আছে য'ত মানে এলেহুৱা হৈ আছে ঘৰৰ ভিতৰত থাকি আছে মোবাইল পিটিকি থাকে এইবোৰে 10% আছে যিসকল গেম খেলি কিনে পইচাও ইনকাম কৰি আছে সেইসকলৰ কথা বেলেগ বাট আপুনি নিজকে সুধি চাওক আপুনি এনেকুৱা ধৰণৰ গেমাৰ নে যে আপুনি পইচা আৰ্ণ কৰিব পাৰিব অকল গেম খেলি পেলাই ভিডিঅ'ৰ ষ্টাৰ্টিঙতে মই কৈছিলোঁ যে মই ফিল্ডত দেখা পালোঁ ল'ৰা ছোৱালী নাই সেই তাৰ পৰা মানে ভিডিঅ' আইডিয়াটো আহিলে মানে গুৱাহাটীত আহি পেলাই মই এজন মোৰ পুৰণা লগৰ আছে তেখেতৰ লগত লগ কৰাই দিম আপোনালোকক এখেতৰ পৰা ইনস্পিৰেশ্যনটো ল'ব পাৰিব এখেতৰ গম নাপায় মানে মই কিহৰ কাৰণে আহিছোঁ তো এতিয়া ইন্ট্ৰডাকশ্যনটো দি লওঁ প্ৰথমে তো নামটো কৈ দিয়ক এবাৰ মই চুলতান মহম্মদ মিৰ্ধা মই ছফ্টৱেৰ টেক নামৰ মোৰ প্ৰতিষ্ঠান এটা আছে মই তাতে কাম কৰোঁ আপুনি এনে গাঁৱৰ কোনটো গাঁৱৰ হয় আপুনি মোৰ বৰপেটা ডিষ্ট্ৰিক্টৰ কয়াকুছি বুলি জেগা এডোখৰ আছে ল'ৰা ছোৱালী গাঁৱৰ আছে এখেতৰ মানে পদক্ষেপ এখেতে লৈছে যে সেইসকল ল'ৰা ছোৱালীক মানে স্কিল ডেভেলপমেণ্টৰ ফালে আগবঢ়াই লৈ যাব যিহেতু চাকৰিৰ বহুত অভাৱ সমাজত চাকৰি নাই চবেই নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব আৰু নিজৰ ভৰিত নিজে কোন মানুহ থিয় হয় যিসকল মানুহৰ স্কিল থাকে আপুনি যেহেতু ইউটিউব চাই বা কিবাৰ পৰা ইনস্পিৰেশ্যন লৈ আছে অসমত চাওকচোন যিসকল ইউটিউবাৰ ছাকচেছফুল তাহাঁতৰ সেই স্কিল আছে কিবা এটা হ'লেও কিবা এটা যেনেকৈ আপোনাৰ ধৰক ৰিচেণ্টলি বহুত ভাইৰেল হৈ আছে মুস্তাফিজুৰ কিন্তু মুস্তাফিজুৰ ভাইৰ স্কিল আছিলে আগৰ পৰাই মানে আৰ্ণ কৰি আছে বহুত দিনৰ পৰা ডিম্পু ভাই স্কিল ছেট আছে কাৰণে আৰ্ণ কৰি আছে যে এনেকুৱা বহুত ধৰণৰ ইউটিউবাৰ আছে যিসকল স্কিল ছেট আছে কাৰণে আৰ্ণ কৰি আছে তেনেকুৱা গেমাৰ আছে চব ফিল্ডতে কোনোবা মানুহ যিসকল ছাকচেছফুল তেখেতৰ স্কিল ছেট আছে তো আপুনি কিবা এটা ছাকচেছফুল পাব বিচাৰে ফিউচাৰত আপোনাৰ স্কিলৰ ডেভেলপমেণ্টৰ দৰকাৰ তো সেইটো কাৰণে মই এখেতৰ তাত আহিছোঁ মানে এখেতে মানে স্কিল ডেভেলপমেণ্টৰ মাষ্টাৰ মানে তো এখেতৰ পৰা সুধোঁ জানো আৰু আপোনালোকৰ সহায় হ'ব বস্তুটো কি ধৰণে স্কিল ডেভেলপমেণ্ট এখেতে কৰে আপোনাৰ কিমানখিনি সহায় হ'ব ভৱিষ্যতৰ কাৰণে ইমান দিন পিছত লগ পাইছোঁ হঠাৎকৈ আহি এইবোৰ সুধি দিছে মই এনেকুৱা হঠাৎকৈ আহি কলাত ধৰিলে যিখিনি সুধিছে একচুৱেলি কি হৈছে আমি এটা পদক্ষেপ লৈছোঁ যিখিনি মানুহে শিকিব বিচাৰে বিশেষকৈ ফ্ৰিলেন্সিঙৰ ক্ষেত্ৰত ফ্ৰিলেন্সিং কৰি আজিকালি বহুত পইচা ইনকাম কৰিব পাৰি যিকোনো ক্ষেত্ৰত ফ্ৰিলেন্সিঙৰ কেইবাটাও ভাগ আছে এইবোৰ ভাগ বহুত ক'ব গ'লে বহুত টাইম লাগিব আমি ফ্ৰিলেন্সিঙৰ বিষয়ে শিকাম যে ফ্ৰিলেন্সিং কেনেকৈ কৰিব পাৰি সেইবোৰ কৰিবলৈ হ'লে কি কি স্কিল লাগে আমি এই বস্তুবোৰ আমি একদম ৰুটৰ পৰা শিকাম গুৰিৰ পৰা শিকাই আহিব মানে আমি থিয়ৰিটিকেলি নিশিকাওঁ প্ৰেক্টিকেলি শিকাম গাঁওবোৰত হওক বা টাউনতে হওক বহুত ল'ৰাই আছে গ্ৰাফিক ডিজাইনিং কৰে মই যিহেতু গ্ৰাফিক ডিজাইনিঙৰ ক্ষেত্ৰত জড়িত মই গ্ৰাফিক ডিজাইনিঙৰ কথাখিনিয়ে কৈছোঁ যে কি কৰে তেওঁলোকে গুগলৰ পৰা ফটো এখন লৈ লয় আৰু ফটোখন কি ষ্ট্ৰেচ কৰাৰ লগে লগে ফাটি যায় কিন্তু আমি যিবোৰ ফটো লওঁ আমি ইণ্টাৰনেটৰ পৰাই লওঁ কিন্তু আমি ফটো যিমানে ডাঙৰ নকৰোঁ আমাৰ ফটোবোৰ নাফাটে এই নাফাটাকে ফটো এটা আমি কেনেকৈ ল'ব পাৰোঁ তাৰ চ'ৰ্চবোৰ কি আমি সেইবোৰ একদম গুৰিৰ পৰা শিকাব আৰু এটা পদক্ষেপ লৈছোঁ যে আমি প্ৰত্যেক দেওবাৰে মই আৰু আমাৰ অসমৰ গুৱাহাটীৰ আৰু এজন বহুত ওৱান অফ দ্য বেষ্ট গ্ৰাফিক ডিজাইনাৰ আকৰাম
প্ৰধানী বুলি ফেচবুক লাইভত আহিম বুলি এটা আমি পদক্ষেপ লৈছোঁ যে এনেকৈ এইবোৰ শিকোৱাৰ কাৰণে যদি ভাবে যে নাই আমাৰ পেইড কোৰ্চো আছে আমাৰ ক্ৰিয়েটিভ মাস্ক বুলি এটা হেৰি আছে অৰ্গেনাইজেশ্যন এটা আছে আমি তাৰ জৰিয়তে আমি বহুতখিনি কাম কৰিম কেইবাদিন আগতে আজি কিমান দিন আগতে ক'ব নোৱাৰোঁ আপোনাৰ এটা ব্লগ চাইছিলোঁ এই গাঁৱত গৈ আপুনি বৰশীৰে মাছ মাৰিছিল মাছ মাৰিলোঁ গদা মাৰি মাছ মাৰিলোঁ তাতে আপুনি এটা কথা কৈছিল আপুনি এটা ফিল্ড দেখুৱাইছিল যে ফিল্ডত এজন মানুহ নাই গোটেই মানুহখিনি পাবজি খেলত ব্যস্ত হৈ আছে বা নাইবা কিবা কিবি ফোন বিটিকি থাকে কিন্তু সেই ফিল্ডখনত খেলিবলৈ মানুহ নাই এইটো এটা আচৰিত এটা বহুত ডাঙৰ কথা এটা আচৰিত কথা কোনোবাই যদি ভাবিছে যে মই পাবজি খেলি পইচা ইনকাম কৰি আছো তে সেইটো কেনেকৈ সম্ভৱ সেইটো সম্ভৱ নহয় সকলোৰ কাৰণে সম্ভৱ নহয় তুমি হেনেকুৱা হ'ব লাগিব মৰ্টেল হ'ব লাগিব মৰ্টেল দুই একজনহে আছে বেছি নাই হঠাৎকে দুই এক সকলো ডিম্পু নহয় সকলো মুস্তাফিজা নহয় সকলো সিৰাজ নহয় আৰু স্কিল গম পাব লগা হ'লে আপুনি ফিল্ডত নামিব লাগিব এইটো অকল গাঁৱৰ ফিল্ড নহয় এইটো জীৱনৰ ফিল্ড তো ফিল্ডত যেতিয়া নামিব তেতিয়াহে গম পাব আমি কোনটো ফিল্ডৰ কোনটো কামত আপুনি ভাল তো সেই বস্তুটোক মানে কনফিডেন্সটো আনিবৰ কাৰণে বা স্কিল যিখিনি আছে ডেভেলপ কৰিবৰ কাৰণে আমাৰ ভায়ে হেল্প কৰিব মানে তো এখেতে কৈছেও যিখিনি মানে হেল্প কৰিব ফেচবুক লাইভ আহিব কিবা কৰিব সেইখিনি গোটেই ডিছক্ৰিপশ্যনত এখেতৰ পেজৰ লিংক মই গোটেইখিনি দি দিম তাৰ বাবে আপুনি কিবা এটা কয় ক্ৰিয়েটিভ ভিজন ক্ৰিয়েটিভ মাস্ক তো এই বস্তুটো মানে কি হয় মানে আপুনি এইটো থ্ৰু দি কিনে কিবা এডুকেশ্যন দিব নেকি একচুৱেলি ক্ৰিয়েটিভ মাস্কটো হৈছে আমাৰ এটা ইনষ্টিটিউশ্যন আমি তেনেকুৱা মানুহক দি ৱৰ্কশ্বপ কৰাম তেনেকুৱা মানুহক দি আমি ভিডিঅ' কনফাৰেন্সিং কৰি শিকাম তাৰমানে মুঠতে আমি থিয়ৰিটিকেলি নিশিকাই আমি টোটেলি প্ৰেক্টিকেলি শিকাম যাতে আমাৰ তাতে ক্ৰিয়েটিভ মাস্কৰ এটাই ভিজন হৈছে যে কোনোবাই যদি আমাৰ ক্ৰিয়েটিভ মাস্কৰ পৰা ওলাই যায় তেওঁ যাতে যাই ক'ব পাৰে যে য়েছ আই এম এ স্কিল ডেভেলপড পাৰ্চন কোৰ্চটো মানে কি থাকিব এডভান্স ডিটিপি ভিডিঅ' এডিটিং গ্ৰাফিক্স ডিজাইনিং এই গোটেইখিনি নলেজ মানে দাদাই মানে দিব বুলি ভাবি আছে তো এনে নলেজখিনি মানে কেনেকুৱা ফ্ৰী অফ কষ্ট দিব নেকি কি চিষ্টেম কি মানে একদম মিনিমাম কষ্ট দাদাই যিখিনি কথা ক'লে নিশ্চয় আপোনাৰ হেল্পফুল হৈছে কথাখিনি আৰু আপুনি নিজে ভাবি কেনে চাব কথাখিনি কিমানখিনি যুক্তি আছে কিমানখিনি যুক্তি নাই বাকী অলপ বেছি ভালকৈ জানিবলৈ দাদাৰ কণ্টেক্ট নাম্বাৰটো মই তলত দি দিম ডিছক্ৰিপশ্যন বক্সত বাকী যোনটো ক্ৰিয়েটিভ ভিজন ক্ৰিয়েটিভ মাস্ক বাৰে মই ভুল হৈ গৈ আছে ক্ৰিয়েটিভ মাস্ক যোনটো মানে আছে এখেতে মানে আগতে গম পোৱা নাছিলোঁ এতিয়া জাষ্ট আহি গম পালোঁ যে এখেতে মানে কিবা ইনষ্টিটিউট টাইপৰ কিবা এটা কৰি আছে আজিহে গম পালোঁ মানে ভাবি আছিলোঁ দাদাই ডিটিপি দোকান চোকান আছে ভাবিছিলোঁ ভিডিঅ'টোত মানে অকল দেখাম দাদাই কি কাম কৰে বাট দাদাই আহি পেলাই গম পালোঁ যে দাদাই আজিকালি মানে এডুকেশ্যন পাৰ্পাছতো কাম কৰা আৰম্ভ কৰিছে মানে সিৰাজ ভাই আপোনাক মোক এটা বস্তু লৈ মই আজি আপোনাক থেংক ইউ দিছোঁ যে আপুনি এই কথাৰ আমাৰ অসমত বহুত ইউটিউবাৰ আছে তেওঁলোকে এই কথাটো ভাবা নাই আপুনি যে এইটো কথা আজি ভাবিছে হা এই কথাটো মোক শুনি ভাল লাগি আছে যে নাই সিৰাজ ভাই এই ইনিচিয়েটিভটো লৈছে যে এডুকেশ্যন স্কিল এইবোৰৰ ক্ষেত্ৰত আমাৰ শ্ৰোতাখিনিক আমাৰ যিখিনি দৰ্শক আছে তেওঁলোকক ক'ব লাগে কি কৰে মানে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগে এতিয়া আপোনাৰ এই ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে মানে বস্তুটো এডুকেশ্যনেল পাৰ্পাছৰ কাৰণে বনাই আছোঁ ঠিকে কিন্তু আপোনাক যদি ভাল লাগে আপুনি নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব অকল মানে গান গোৱা বা ফকৰামি ভিডিঅ' যিটো শ্বেয়াৰ কৰিলে একো লাভ নাই কিছুমান বস্তু যিবোৰ বস্তু মানে আপোনাৰ শ্বেয়াৰ কৰিলে বেলেগ এজনৰ ভাল হয় এডুকেশ্যন ফিল্ডত অবভিয়াছলি ভাল কৰিবই লাগিব তো ভিডিঅ'টো যদি শ্বেয়াৰ কৰিলে ভাল হয় তো নিশ্চয় সেইবোৰ ধৰণৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব মানুহে মানে এপ্ৰিচিয়েট নকৰে এই বস্তুটো এপ্ৰিচিয়েট নকৰাৰ কাৰণে মানে এই ধৰণৰ ভিডিঅ' বহুত ইউটিউবাৰে বনাব বিচাৰে মিছা কথা নকওঁ বহুত ইউটিউবাৰে বনাব বিচাৰে ৰাইজৰ ভাবি কেনে স্কিল ডেভেলপমেণ্ট বা এডুকেশ্যন ৰিলেটেড বহুত এনেকুৱা ইউটিউবাৰ আছে মই চিনি পাওঁ লগতো ঘূৰো সেইসকল ইউটিউবাৰে বনাব বিচাৰে বাট নবনাই কিয় কাৰণে কাৰণ ৰাইজে যিটো বিচাৰে আজিকালি ইউটিউবাৰে সেইটোৱে দি আছে সেনেকুৱা নহয় ন এনেকুৱা ধৰণৰ বস্তু দিব লাগিব যিটো অকল ৰাইজে ভাবে নহয় ৰাইজৰ কাৰণে যোনটো ভাল সেইটো আমি ভাবি কেনে দিব লাগিব সেইটো কাৰণে মই দি আছোঁ বেছি ফুলাব নালাগে মোক চ' গাইজ এতিয়া যে আপোনালোকে দেখা পাইছেনে তলত এইটো দেখা পাই আপোনাক কি লাগিছে এইটো কি হয় আমি যেতিয়া নিউজ চাওঁ নিউজ চেনেলত যিকোনো ধৰণৰ নিউজ চেনেল চাওঁ নিউজ লাইভ DY365 তাতে কি হয় এই এনেকুৱা লগো চগো ওপৰে চুপৰে আহি মানে ডেন্স কৰি কিবা ধৰণৰ কিবা হৈ পেলাই আকৌ তলত এই পেটিডালত নিউজ আহে মানে কি কোনে কি হ'ল কৰোণা কিমান পেচেণ্ট আছে কিমান পেচেণ্ট নাই এনেকুৱা ধৰণৰ বস্তু গ্ৰাফিক্স ডিজাইনিং বুলি কয় আৰু মোশ্যন গ্ৰাফিক্স তো এনেকুৱা ধৰণৰ বস্তু আপুনি শিকিব পাৰিব এইটো এখেতে নিজে বনাইছে এইবোৰ মোশ্যন গ্ৰাফিক্স বুলি কয় ন তো কিমান ধুনীয়াকৈ বস্তুটো বনাইছে এই চব বস্তু বনাই এখেতে ঠিকে থৈ দিছে নাই বিক্ৰী কৰিব মানে পিছত অবভিয়াছলি কষ্ট গৈছে তো বিক্ৰী কৰিবই ন চ'
চ' আই হোপ গাইজ আপোনাৰ ভিডিঅ'টো ভাল লাগিলে এইটো নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু নিজৰ যিসকল ফ্ৰেণ্ড আছে বা পেৰেণ্টছে যদি চাই আছে ল'ৰা ছোৱালীক শ্বেয়াৰ কৰিব ল'ৰা ছোৱালী যদি চাই আছে নিজৰ বন্ধুবোৰক শ্বেয়াৰ কৰিব নিজেও চাব ভিডিঅ'টো বুজিবলৈ চেষ্টা কৰিব আৰু নিজৰ স্কিলটো ডেভেলপ কৰিবলৈ চেষ্টা কৰিব তো আজিলৈ ভিডিঅ'টো ইমান শেষ কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আদি ইত্যাদি কৰিব ফালে কৰি দিব আৰু কাষত থকা বেল আইকন বজাব একেবাৰে নাপাহৰিব কিন্তু বেল আইকন বজাবৰ আগতে ছাবস্ক্ৰাইব বাটনটো টিপিব একেবাৰে নাপাহৰিব বাকী ভাইজান আৰু নাহে নেকি ভিডিঅ'ত বাই বাই এবাৰ কৈ দিয়ক আহক বাই 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 যোৱাৰ আগতে কথা ক'ব লাগিব নহয় বহুত ভাল লাগিছে মোৰ মনটো ৰ'ব